আকাশত উপজা ঠাইখনৰ স্মৃতিয়ে বৰকৈ আমনি কৰে। আৰু ইয়াৰ মানুহখিনিয়ে মোক এটা কথা ৰিয়েলাইজ কৰালে, লাইফ ইজ একচুৱেলি প্ৰেচিয়াছ। ককা, বিকুতৰ ঢুকুৱা কিমান বছৰ হ'ল? বিকুতৰ ঢুকুৱা নাই, এইবোৰ এয়া অসমীয়াত কয় জলপান। মই তোমাৰ কাৰণে কি আনিছো মিষ্টাৰ আমেৰিকা। মানুহে যদি গম পায় আমেৰিকান নাতিয়ে বোলে পিজ্জাৰ লগত মহৰ গাখীৰৰ ক্ৰীম লগাই লগাই খাইছে। তুমি যে অকলে ইমান বছৰে ককাক চোৱা চিতা কৰিছা, থেংক ইউ। বহুত ভাল লাগিছে ইয়াত, এই ঠাইখন, এই সময়খিনি। আৰু মোকো লাইফ ইজ একচুৱেলি প্ৰেচিয়াছ। বহুত দিনৰ পিছত মই লাইফত প্ৰথমবাৰ ইমান হেপ্পী ফিল কৰিছোঁ। এবাৰ পুলিচ ইনভলভ হৈ গ'লে অংকুৰৰ কাৰণে ৰিস্কি হৈ পৰিব। এইটো মোৰ পাৰ্চনেল মেটাৰ, মই নিজে হেণ্ডেল কৰিম। ইমান বছৰ মই মোমাইদেউৰ চোৱা চিতা কৰি আহিছোঁ, সকলো কাম কৰিবলৈ মই আছোঁ। তুমি কি কৰিলা? ইয়াত মোৰ ল'ৰাৰ জীৱন মৰণৰ প্ৰশ্ন আছে। যেনেকৈ নহওক মই মোৰ ল'ৰাক ঘূৰাই আনিম। এজন দেউতাক হিচাপে নিজৰ দায়িত্ব পালন কৰিম। মই কথা দিলোঁ।